নমস্কাৰ, অন্য এটি ভিডিঅ'ৰ সৈতে মই প্ৰেৰণাবাৰে আপোনালোকক প্ৰেৰণাবাৰা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা ভেজ পোলাও ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেজ পোলাও বনাবৰ বাবে প্ৰথমে মই চব্জিখিনি কাটি ল'ম। অলপ ফ্ৰেঞ্চ বিন লৈছোঁ, দুটা ডাঙৰ পিঁয়াজ লৈছোঁ, এটা গাজৰ লৈছোঁ, যদিও ইয়াৰ আধাতকৈ অলপ বেছি অংশহে ব্যৱহাৰ কৰিম। আৰু এই বিলাহীটো মই বেলেগখন চব্জিৰ কাৰণে ব্যৱহাৰ কৰিম, লগতে কাটি ল'লোঁ। পোলাওৰ বাবে মই 2 পোৱা চাউল ল'ম। লক্ষ্মীভোগৰ বাসমতী চাউল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ বাসমতী চাউল বা জহা চাউল ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি ভালদৰে ধুই মই আধা ঘণ্টাৰ বাবে ভিজাই ৰাখিম। বেছি সময় ভিজাই নাৰাখিব, কাৰণ পাছত এইখিনি ভাগি যোৱাৰ চান্স থাকে। এটা প্ৰেছাৰ কুকাৰত 3-4 চামুচ তেল এড কৰাৰ পাছত অলপ জিৰা এড কৰিম। আৰু কাজু কিচমিচ যিখিনি ড্ৰাই ফ্ৰুইট মই ৰাখি থৈছিলোঁ, এইখিনি অলপ ৰঙচুৱা হোৱাকৈ মিডিয়াম ফ্লেমত ইয়াক ভাজি ল'ম। আৰু ইয়াৰ লগত এতিয়া 2টা তেজপাত এড কৰিম। আৰু এইখিনি অলপ লৰাই যিখিনি পিঁয়াজ মই কাটি থৈছিলোঁ সেইখিনি ইয়াত এড কৰিম। আৰু 2-3 মিনিটমান মই মিডিয়াম ফ্লেমত এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি প্ৰায় হৈ গৈছে। আৰু যিখিনি চব্জি মই কাটি ৰাখিছিলোঁ এইখিনি হাই ফ্লেমত 2 মিনিট ভাজি ল'ম। এই চব্জিখিনি প্ৰায় হৈ গৈছে। এতিয়া যিখিনি চাউল মই টুকি ৰাখিছিলোঁ ইয়াত অলপ অলপকৈ গোটেইখিনি এড কৰি দিম। আৰু এতিয়া চাউলখিনি চব্জিখিনিৰ সৈতে মই অলপ অলপকৈ গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে হেতাখনে লৰাওঁতে অতি সাৱধানে লৰাব, কাৰণ বেছি জোৰেৰে লৰালে চাউলখিনি ভাগি যোৱাৰ চান্স থাকে। আৰু যিহেতু মই 2 পোৱা চাউল ব্যৱহাৰ কৰিছোঁ, 2 পোৱা চাউলৰ বাবে মই 2.5 পোৱা পানী ব্যৱহাৰ কৰিম। আৰু এতিয়া মই পানীখিনি দি ল'লোঁ। পানীখিনি দিয়াৰ পাছত মই ইয়াত 1 চামুচ গৰু ঘিউ ব্যৱহাৰ কৰিম। আৰু মই 2-3টা লং ডালচেনিৰ এটা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি ইয়াত ব্যৱহাৰ কৰিম। আপোনালোকে তেলতো দিব পাৰে, যদিহে ষ্ট্ৰং ফ্লেভাৰ বিচাৰে এইদৰে লাষ্টত দিব পাৰে। আৰু এইখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ইয়াৰ পৰিমাণ অনুসৰি নিমখ ব্যৱহাৰ কৰিম। আৰু নিমখটো লাষ্টত দিব লাগে, কাৰণ আগতীয়াকৈ দিলে ইয়াৰ জোখ পোৱা নাযায়। আৰু এইখিনি মই এটা হুইচেল দিবৰ কাৰণে ইয়াত ৰাখি দিম। আৰু ঠাণ্ডা হৈ প্ৰেছাৰ কুকাৰৰ গেছখিনি নিজে নোহোৱা হোৱাত ইয়াত খুলি দিম। আৰু এতিয়া এখন কাটা চামুচৰ সহায়ত মই ভিডিঅ'টোত দেখুওৱাৰ দৰে চাউলখিনি ওপৰতল কৰি দিম। লাহে লাহে অতি সাৱধানে কৰিব। আৰু এনেকুৱা কৰিলে চাউলখিনি জৰ্জৰীয়া হৈ উঠে আৰু তলত পেটেকা লাগি নধৰে। আৰু দেখিছেনে চাউলখিনি কিমান ধুনীয়াকৈ এটা এটা হৈ উঠিছে। এতিয়া মই ইয়াৰ অলপ ডিছ এখনত উলিয়াই ল'ম। আৰু আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কিমান সুন্দৰকৈ হৈ উঠিছে, নহয় জানো? আৰু দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? যদি সেই ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোক মোৰ চেনেলৰ যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।